নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আমি খাই থকা কিছুমান সাধাৰণ খাদ্য কিছুমান বিশেষ নিয়মত দিনটোৰ কিছুমান বিশেষ সময়ত খালে আমি কিছুমান বিশেষ স্বাস্থ্য উপকাৰিতা লাভ কৰোঁ। তেনেকুৱা 10 বিধ খাদ্য দিনটোৰ কোনটো সময়ত কেনেকৈ খালে আমি কি উপকাৰিতা লাভ কৰোঁ আজিৰ ভিডিঅ'টোত আলোচনা কৰিম, যিবোৰ আপোনালোকে হয়তো বহুতেই জানে, মই মাত্ৰ আপোনালোকক মনতহে পেলাই দিম। তেনেহ'লে প্ৰথমতে জানো আহক ৰাতিপুৱা খাব পৰা 3 বিধ খাদ্যৰ বিশেষ কিছুমান স্বাস্থ্য উপকাৰিতাৰ বিষয়ে। ৰাতিপুৱা খালী পেটত খাব পৰা প্ৰথম বিধ খাদ্য হৈছে কিচমিচ। 5টা বা 10টা কিচমিচ ভালদৰে ধুই এগিলাচ পানীত এৰাতি তিয়াই ৰাখিব লাগে আৰু ৰাতিপুৱা শুই উঠি পানী গিলাচৰ সৈতে কিচমিচ কেইটা খালী পেটত চুবাই খাব লাগে। এইদৰে কিচমিচ খালে কি বিশেষ স্বাস্থ্য উপকাৰিতা পোৱা যায় আপোনালোকে শুনিলে হয়তো আচৰিত হ'ব। যি মানুহে ৰাতিপুৱা শুই উঠি খুব ভাগৰুৱা বা দুৰ্বল অনুভৱ কৰে বা দিনটো কাম বন কৰিবলৈ মন নকৰে, তেওঁলোকে এইদৰে কিচমিচ খালে নিশ্চয় উপকৃত হ'ব। কাৰণ কিচমিচ হৈছে এটা নেচাৰেল এনাৰ্জি বুষ্টাৰ, অৰ্থাৎ কিচমিচে আমাৰ দেহত বল শক্তি প্ৰদান কৰে, এনাৰ্জি প্ৰদান কৰে, যাৰ কাৰণে দেহৰ ভাগৰুৱা বা দুৰ্বল অনুভৱটো নাইকিয়া হয়। গতিকে এমাহমান এইদৰে কিচমিচ খাই চাওক, আপোনালোকে নিশ্চয় উপকৃত হ'ব। ৰাতিপুৱা যদি পেট ভালদৰে চাফা নহয় তেন্তে ৰাতিপুৱা খালী পেটত কিচমিচ খোৱাৰ অভ্যাস কৰক, নিশ্চয় সুফল পাব। কাৰণ কিচমিচত আছে ফাইবাৰ, যিয়ে আমাৰ পেট পৰিষ্কাৰ কৰে আৰু কনষ্টিপেশ্যন দূৰ কৰে। যিসকলে ৰক্তহীনতা বা এনিমিয়াত ভুগি আছে তেওঁলোকে ৰাতিপুৱা কিচমিচ খোৱাৰ অভ্যাস কৰিলে নিশ্চয় সুফল পাব। কাৰণ কিচমিচত আছে আইৰণ, যিয়ে ৰক্তহীনতা বা এনিমিয়া দূৰ কৰে। যি মানুহে ৰাতিপুৱা খালী পেটত কিচমিচ খায় তেওঁলোকৰ দেহৰ ইমিউনিটি ষ্ট্ৰং হৈ থাকে, কাৰণ ইয়াত আছে ভিটামিন চি। যি মানুহে ৰাতিপুৱা খালী পেটত কিচমিচ খায় তেওঁলোকৰ স্কিনখনো ধুনীয়া হৈ থাকে, কাৰণ ইয়াত আছে এণ্টিঅক্সিডেণ্ট আৰু ই হৈছে এটা নেচাৰেল ব্লাড পিউৰিফায়াৰ। এচিডিটি বা গেষ্ট্ৰাইটিছৰ সমস্যাত যদি ভুগি আছে বা বুকুখন যদি খুব জ্বলা পোৰা কৰি থাকে তেন্তে ৰাতিপুৱা খালী পেটত কিচমিচ খোৱাৰ অভ্যাস কৰিব পাৰে, নিশ্চয় সুফল পাব। কাৰণ কিচমিচ হৈছে এলকেলাইন বা ক্ষাৰধৰ্মী, যিয়ে অতিৰিক্ত এচিডখিনিক নিউট্ৰেল কৰে বা প্ৰশমিত কৰে আৰু গেষ্ট্ৰাইটিছৰ লক্ষণবিলাকো কম কৰে। যিসকল মহিলাৰ মাহেকীয়াৰ সময়ত তলপেটৰ বিষ হয় বা যিসকল মহিলাৰ মাহেকীয়া অনিয়মীয়া হয় বা যিসকল মহিলাৰ হৰমনেল ইমবেলেঞ্চ থাকে তেওঁলোকে ৰাতিপুৱা খালী পেটত কিচমিচ খাব পাৰে। কিচমিচে আমাৰ লিভাৰ ফাংচন ভালে ৰাখে, কাৰণ ই লিভাৰ এনজাইমছবিলাক এক্টিভেট কৰে। কিচমিচে আমাৰ হাড় আৰু দাঁতৰ গঠন মজবুত কৰে, কাৰণ ইয়াত আছে কেলছিয়াম, মেগনেছিয়াম আৰু ফছফৰাছৰ দৰে উপাদানসমূহ। কিচমিচে আমাৰ ব্লাড প্ৰেছাৰ বা ৰক্তচাপো নৰ্মেল কৰি ৰাখে, কাৰণ ইয়াত আছে পটাছিয়াম। কিচমিচ শুকানে খোৱাতকৈ পানীত তিয়াই খালে কিয় ভাল আৰু ৰাতিপুৱা খালী পেটত খালে কিয় ভাল? পানীত তিয়াই থ'লে কিচমিচখিনি কোমল হয়, যাৰ কাৰণে কিচমিচখিনি আমি ভালদৰে হজম কৰিব পাৰোঁ আৰু কিচমিচত থকা ৱাটাৰ চলিবল ভিটামিন আৰু মিনাৰেলছবিলাক আমাৰ দেহে ভালদৰে এবজৰ্ব বা শোষণ কৰিব পৰা হয়। আৰু ৰাতিপুৱা খালী পেটত আমি কিচমিচ খালে কিচমিচৰ আটাইবিলাক ঔষধি গুণ লাভ কৰোঁ, কাৰণ অন্য খাদ্যৰ লগত মিহলাই খালে বা ওপৰা ওপৰিকৈ খালে কিচমিচৰ সকলোবিলাক ঔষধি গুণ একেলগে পোৱা নাযায়। কিন্তু সকলো মানুহে কিচমিচ ৰাতিপুৱা খাব নালাগে, বিশেষকৈ যাৰ ব্লাড চুগাৰটো বাঢ়ি থাকে বা যাৰ ডায়েবেটিছ থাকে তেওঁলোকে ৰাতিপুৱা পৰাপক্ষত কিচমিচ নাখাব, কাৰণ এই ব্লাড চুগাৰ হয়তো বঢ়াব পাৰে। অৱশ্যে দিনৰ অন্য সময়ত আপোনালোকে মাজে মাজে খাব পাৰে। 2 নম্বৰ খাদ্যবিধ হৈছে কাঠবাদাম। কিন্তু কাঠবাদামো শুকানে নাখায়, কিচমিচৰ দৰে পানীত তিয়াই খাব লাগে, কিন্তু পানীখিনি পেলাই দিব লাগে আৰু বাকলি গুচাই খাব লাগে। কিন্তু কিয়, তাৰ কাৰণবিলাক জানি লওঁ আহক। কাঠবাদাম পানীত তিয়াই থ'লে কোমল হয়, চুবাবলৈ সহজ হয়, খাবলৈ টেষ্টি হয় আৰু সহজতে হজমো হয়। কাঠবাদামত কিছুমান এছেঞ্চিয়েল মিনাৰেলছ থাকে বা খনিজ পদাৰ্থ থাকে, যিবোৰ পানীত তিয়াই থ'লে কোমল হৈ পৰে আৰু আমাৰ দেহে ভালদৰে শোষণ কৰিব পৰা হয়। আৰু কাঠবাদামৰ বাকলিত কিছুমান এণ্টি নিউট্ৰিয়েণ্টছ থাকে, অৰ্থাৎ কাঠবাদামত থকা নিউট্ৰিয়েণ্টছ বা পুষ্টিকৰ উপাদানবিলাক আমাৰ দেহে শোষণ বা এবজৰ্ব কৰাত বাধা প্ৰদান কৰে। গতিকে কাঠবাদামৰ বাকলি গুচাই খালে বেছি ভাল আৰু কাঠবাদামৰ বাকলিত থকা এই এণ্টি নিউট্ৰিয়েণ্টছসমূহ তিয়াই থ'লে পানীত আহি যায়, সেইকাৰণে সেই পানীখিনি পেলাইহে খাব লাগে। ৰাতিপুৱা খালী পেটত কাঠবাদাম খালে কি স্বাস্থ্য উপকাৰিতা পোৱা যায়? কাঠবাদাম হৈছে নিউট্ৰিচনেল পাৱাৰ হাউচ বা শক্তিৰ অফুৰন্ত ভাণ্ডাৰ, য'ত আছে চিলেনিয়াম, কপাৰ, মেগনেছিয়াম, ফছফৰাছ আদিৰ দৰে প্ৰয়োজনীয় খনিজ পদাৰ্থ, যিয়ে আমাৰ স্কিন, চুলি ভালে ৰাখে আৰু থাইৰয়ড গ্ৰন্থি ভালে ৰাখে। কাঠবাদামত আছে প্ৰচুৰ পৰিমাণে ভিটামিন ই, যিয়ে আমাৰ স্কিন ভালে ৰাখে, চুলি ভালে ৰাখে, চকু ভালে ৰাখে আৰু হাড়টো ভালে ৰাখে। কাঠবাদামে ব্লাড চুগাৰ কণ্ট্ৰল কৰাটো সহায় কৰে, গতিকে ৰাতিপুৱা খালী পেটত ডায়েবেটিছ ৰোগীও কাঠবাদাম খাব পাৰে।
কাঠবাদামে ৱেইট মেনেজমেণ্টতো সহায় কৰে, গতিকে যিসকলে ৱেইট লছ কৰিব খোজে বা দেহৰ এক্সট্ৰা চৰ্বি কমাব খোজে তেওঁলোকে ৰাতিপুৱা খালী পেটত নিয়মীয়াকৈ কাঠবাদাম খাব পাৰে। কাঠবাদামত আছে omega 3 ফেটি এচিড, যাক কোৱা হয় এটা হেল্ডি ফেট, আৰু এই omega 3 ফেটি এচিডে আমাৰ ব্ৰেইন ফাংচন ভালে ৰাখে, হাৰ্ট ভালে ৰাখে, স্কিন, চুলি আৰু চকু ভালে ৰাখে, আৰু আৰ্থ্ৰাইটিছৰ দৰে ক্ৰনিক ইনফ্লেমেটৰী ডিজিজবিলাকো প্ৰিভেণ্ট কৰে। ৰাতিপুৱা খালী পেটত খাব পৰা 3 নম্বৰ খাদ্যবিধ হৈছে আমলখি। 2 চামুচ আমলখিৰ ৰস এগিলাচ কুহুমীয়া পানীৰ লগত মিহলাই ৰাতিপুৱা খালী পেটত নিয়মীয়াকৈ খোৱাৰ অভ্যাস কৰিলে কেইটামান বিশেষ স্বাস্থ্য উপকাৰিতা পোৱা যায়। 1 নম্বৰ উপকাৰিতাটো হৈছে ই আমাৰ দেহৰ ইমিউনিটি ষ্ট্ৰং কৰে, ইনফেকশ্যনৰ লগত ফাইট কৰিবলৈ দেহটোক শক্তি প্ৰদান কৰে, কাৰণ ইয়াত আছে প্ৰচুৰ পৰিমাণে ভিটামিন চি, আৰু অভাৰঅল হেল্থটো ভালে ৰাখে, অৰ্থাৎ আমাৰ স্বাস্থ্য ভালে ৰাখে। যিসকল বয়সীয়াল লোকে ৰাতিপুৱা খালী পেটত আমলখিৰ ৰস খোৱাৰ অভ্যাস কৰে তেওঁলোকৰ চকুৰ দৃষ্টিশক্তি অটুট থাকে, বিশেষকৈ কেটেৰেক্ট, মেকুলাৰ ডিজেনেৰেশ্যন আদি বয়সলৈ হোৱা চকুৰ বেমাৰবিলাক প্ৰাকৃতিকভাৱে প্ৰতিৰোধ হৈ থাকে। চুলি যদি খুব সৰিছে বা অসময়ত যদি চুলিখিনি পকিছে তেন্তে ৰাতিপুৱা খালী পেটত আমলখিৰ ৰস খোৱাৰ অভ্যাস কৰিলে যথেষ্ট সুফল পাব, কাৰণ বিভিন্ন গৱেষণাৰ তথ্যৰ মতে আমলখি হৈছে এটা নেচাৰেল DHT ব্লকাৰ, অৰ্থাৎ হৰমনৰ কাৰণে হোৱা চুলি সৰা সমস্যাই কম কৰে, আৰু আমলখিত থকা ভিটামিন চিয়ে ৰক্তহীনতা বা এনিমিয়াৰ কাৰণে হোৱা চুলি সৰা সমস্যাও কম কৰে, আৰু ভিটামিন ডেফিচিয়েঞ্চিৰ কাৰণে হোৱা চুলি সৰা বা চুলি পকাৰ সমস্যাও কম কৰিব পাৰে। গতিকে চুলি সৰা আৰু চুলি পকাৰ সমস্যা থকা ব্যক্তিসকলে আমলখিৰ ৰস খালে যথেষ্ট উপকৃত হ'ব। দেহৰ এক্সট্ৰা ফেট কমাই যদি ফিট থাকিব খোজে তেন্তে ৰাতিপুৱা খালী পেটত আমলখিৰ ৰস খালে নিশ্চয় সুফল পাব, কাৰণ আমলখিয়ে আমাৰ দেহৰ মেটাবলিজিম বা বিপাকীয় ক্ৰিয়া খৰতকীয়া কৰে, ফেট মেটাবলিজিম ভাল কৰে, যাৰ কাৰণে দেহৰ এক্সট্ৰা ফেট বা চৰ্বিখিনি কমি যায় আৰু মানুহ দেখাত ফিট হৈ পৰে। এখন ধুনীয়া স্কিনৰ যদি গৰাকী হ'ব খুজিছে তেন্তে ৰাতিপুৱা খালী পেটত আমলখিৰ ৰস খোৱাৰ অভ্যাস কৰক, কাৰণ আমলখিত আছে ভিটামিন চি, যিয়ে আমাৰ স্কিনত থকা কলাজেন নামৰ প্ৰটিনবিধৰ উৎপাদনত সহায় কৰে, যি কলাজেনে আমাৰ স্কিনখন টাইট কৰি ৰাখে, ৰিংকলছ বা ফাইন লাইনছৰ সমস্যা সহজতে হ'বলৈ নিদিয়ে, আৰু ইয়াত থকা এণ্টিঅক্সিডেণ্টসমূহে ফ্ৰী ৰেডিকেল ডেমেজৰ পৰা স্কিনখনক প্ৰটেকশ্যন দিয়ে, আল্ট্ৰাভায়লেট ৰশ্মিৰ ক্ষতিকাৰক প্ৰভাৱৰ পৰা স্কিনখনক প্ৰটেকশ্যন দিয়ে, হাল মন কলা দাগৰ সমস্যাও নেচাৰেলি কমাই ৰাখে। গেষ্ট্ৰাইটিছ আৰু কনষ্টিপেশ্যন ৰোগত যিসকলে ভুগি আছে তেওঁলোকে ৰাতিপুৱা খালী পেটত আমলখিৰ ৰস খোৱাৰ অভ্যাস কৰক, নিশ্চয় সুফল পাব। 4 নম্বৰ খাদ্যবিধ ৰাতিপুৱা ব্ৰেকফাষ্টৰ লগত খালে বেছি উপকাৰিতা পোৱা যায়। এই 4 নম্বৰ খাদ্যবিধ হৈছে দৈ। দৈ হৈছে এটা নেচাৰেল প্ৰবায়টিক, যিয়ে আমাৰ অন্ত্ৰ বা ইণ্টেষ্টাইনত থকা উপকাৰী বেক্টেৰিয়াৰ গ্ৰথত সহায় কৰে আৰু আমাৰ ডাইজেশ্যন ভাল কৰে, গেছ, এচিডিটি, বদহজম আদি পেটৰ সমস্যাবিলাক নাইকিয়া কৰে। ৰাতিপুৱা ব্ৰেকফাষ্টৰ লগত যদি অকণমান দৈ খোৱাৰ অভ্যাস কৰা যায় তেতিয়া গোটেই দিনটোৰ কাৰণে আমাৰ ডাইজেষ্টিভ ছিষ্টেমটো হেল্ডি থাকে, আৰু পেটৰ বেমাৰবিলাক নহ'লে অন্য বেমাৰবিলাক হোৱাৰ সম্ভাৱনাও কমি যায়। আৰু দৈত আছে প্ৰচুৰ পৰিমাণে কেলছিয়াম আৰু ফছফৰাছ, যিয়ে আমাৰ হাড় আৰু দাঁতৰ গঠনো মজবুত কৰে। দৈ খোৱা মানুহৰ স্কিন আৰু চুলি ধুনীয়া হৈ থাকে, আৰু দৈ খোৱা মানুহ দেখাত ফিট আৰু ধুনীয়া হৈ থাকে। 5 নম্বৰ খাদ্যবিধ দুপৰীয়া ভাত খোৱাৰ আগত খাব লাগে, তেতিয়া কিছুমান বিশেষ উপকাৰিতা পোৱা যায়। যিসকল ব্যক্তিৰ হজমি শক্তি কম, যিসকল ব্যক্তিৰ গেছ, এচিডিটি, বদহজম, পেট ফুলা, পেটৰ কামোৰণি, পেটৰ বিষ আদি সমস্যা আছে তেওঁলোকে এই খাদ্যবিধ ভাত খোৱাৰ আগত খাব লাগে, আৰু এই খাদ্যবিধৰ নাম হৈছে আদা। আদাৰ লগত অকণমান ক'লা নিমখ বা সৈন্ধৱ লৱণ মিহলাই ভাত খোৱাৰ আধা ঘণ্টামানৰ আগত চোবাই খোৱাৰ অভ্যাস কৰিলে এই সমস্যা থকা ব্যক্তিসকল যথেষ্ট উপকৃত হয়, কাৰণ আদাত আছে জিঞ্জাৰল নামৰ এটা বিশেষ ধৰণৰ যৌগ, আৰু এই যৌগটোৱে পেটৰ সকলো সমস্যাৰ সমাধান কৰে। গতিকে যাৰ এই সমস্যা আছে তেওঁলোকে ভাত খোৱাৰ আগত আদা খোৱাৰ অভ্যাস কৰক, নিশ্চয় সুফল পাব। 6 নম্বৰ আৰু 7 নম্বৰ খাদ্যবিধ ভাত খোৱাৰ পিছত যদি খোৱা যায় তেতিয়া কিছুমান বিশেষ স্বাস্থ্য উপকাৰিতা পোৱা যায়। 6 নম্বৰ খাদ্যবিধ হৈছে চফগুটি, আৰু 7 নম্বৰ খাদ্যবিধ হৈছে গুড়। ভাত খোৱাৰ পিছত যদি কেঁচা চফগুটি খোৱাৰ অভ্যাস কৰা যায় তেতিয়া গেছ, বদহজম আদি সমস্যাবিলাক সহজতে নহয়, কাৰণ চফগুটিয়ে কিছুমান এনজাইম ৰিলিজ কৰে বা নিঃসৰণ কৰে, যিয়ে এই সমস্যাবোৰ দূৰ কৰে।
ভাত খোৱাৰ পিছত চফগুটি খালে মুখৰ দুৰ্গন্ধ নাইকিয়া হয় কাৰণ চফগুটিত আছে কিছুমান বিশেষ ধৰণৰ এৰমা বা সুগন্ধি যিয়ে মুখৰ দুৰ্গন্ধ নাইকিয়া কৰে। চফগুটিৰ এই গুণটোৰ কাৰণে অতীতৰে পৰা চফগুটিক মুখৰ শুদ্ধি হিচাপে ব্যৱহাৰ কৰা হৈ আহিছে। আলহী অতিথি আহিলে চফগুটি চচা হয় বা বিয়া সবাহ আদিতো চফগুটি দিয়া হয় মুখৰ শুদ্ধি হিচাপে। যি মানুহৰ মুখখন খুব গোন্ধাই থাকে তেওঁলোকে ভাত খোৱাৰ পিছত চফগুটি খোৱাৰ অভ্যাস কৰিলে তেওঁলোকৰ এই সমস্যা যথেষ্ট কমি যাব। গেষ্ট্ৰাইটিছৰ সমস্যা থকা ব্যক্তিসকলে ভাত খোৱাৰ পিছত যদি নিয়মীয়াকৈ এচামুচকৈ কেঁচা চফগুটি খোৱাৰ অভ্যাস কৰে তেওঁলোকৰ সমস্যা কমি থাকে কাৰণ চফগুটি হৈছে ক্ষাৰধৰ্মী বা এলকেলাইন যিয়ে অতিৰিক্ত এচিডখিনি নিউট্ৰেল কৰে আৰু গেষ্ট্ৰাইটিছৰ চিমটম বা লক্ষণবিলাক যেনে বুকু জ্বলা পোৰা কৰা বমি বমি ভাৱ হোৱা এই সমস্যাবিলাক কমাই ৰাখে। আৰু কেঁচা চফগুটিৰ লগত অকণমান তাল মিশ্ৰি দি খালে বেছি ভাল ৰিজাল্ট পাব যিসকলে গেষ্ট্ৰাইটিছৰ সমস্যাত ভুগি আছে। চফগুটিৰ বিশেষ কোনো পাৰ্শ্বক্ৰিয়া বা ছাইড ইফেক্ট নাই যদিও গৰ্ভৱতী মহিলাসকলে চফগুটি পৰাপক্ষত কমাই খোৱা উচিত কাৰণ তেওঁলোকৰ ক্ষেত্ৰত কিছুমান ছাইড ইফেক্ট দেখা দিব পাৰে। যি মানুহে ভাত খোৱাৰ পিছত এটুকুৰা গুড় খায় তেওঁলোকৰ গেছ, এচিডিটি, বদহজম, কনষ্টিপেশ্যন আদি পেটৰ সমস্যাবিলাক সহজতে নহয় কাৰণ গুড়ে আমাৰ ডাইজেশ্যন ভাল কৰে অৰ্থাৎ আমি খোৱা খাদ্যবোৰ ভালদৰে হজম হোৱাত সহায় কৰে আৰু পেটো পৰিষ্কাৰ কৰি ৰাখে। গুড় হৈছে এটা নেচাৰেল ব্লাড পিউৰিফায়াৰ। গুড়ে তেজৰ হিমগ্ল'বিনৰ পৰিমাণ বঢ়ায়, ৰক্তহীনতা বা এনিমিয়া দূৰ কৰে। গুড়ে কফৰ সমস্যা বা শ্বাস প্ৰশ্বাস তন্ত্ৰৰ ৰোগবিলাকো যথেষ্ট উপশম কৰে কাৰণ গুড়ে আমাৰ বুকুত জমা হৈ থকা কফবিলাক বাহিৰলৈ উলিয়াই দিয়াত সহায় কৰে, হাওঁফাওঁ সবল কৰে। ৰাতি শোৱাৰ সময়ত 3বিধ খাদ্যৰ ভিতৰত যিকোনো এবিধ খালে কিছুমান বিশেষ স্বাস্থ্য উপকাৰিতা পোৱা যায়। 8 নম্বৰ খাদ্যবিধ হৈছে মৌজোল, যাক অমৃতৰ লগত তুলনা কৰা হয়। যি মানুহৰ ৰাতি টোপনি কমকৈ হয় তেওঁলোকে ৰাতি শোৱাৰ সময়ত এচামুচকৈ মৌজোল খোৱাৰ অভ্যাস কৰিলে যথেষ্ট সুফল পাব কাৰণ মৌজোলে মেলাটনিন নামৰ হৰমনৰ উৎপাদনত সহায় কৰে যিয়ে আমাৰ টোপনি ভাল কৰে। আৰু যি মানুহৰ দেহত গাখীৰে চুট কৰে তেওঁলোকে একাপ গাখীৰৰ লগত এচামুচ মৌজোল মিহলাই ৰাতি শোৱাৰ সময়ত নিয়মীয়াকৈ খালে তেওঁলোক বেছি উপকৃত হ'ব কাৰণ গাখীৰত আছে ট্ৰিপ্ট'ফেন নামৰ এটা যৌগ যিয়ে মেলাটনিন নামৰ হৰমনটো উৎপাদনত সহায় কৰে আৰু এই মেলাটনিনে আমাৰ টোপনি ভাল কৰে। শীতৰ দিনকেইটাত যি মানুহে ৰাতি শোৱাৰ সময়ত এচামুচকৈ মৌজোল খোৱাৰ অভ্যাস কৰে তেওঁলোকৰ দেহৰ ইমিউনিটি ষ্ট্ৰং হয় আৰু চৰ্দি, কাহ, এলাৰ্জি আদি বেমাৰবিলাকৰ পৰা প্ৰাকৃতিকভাৱে বাচি থাকিব পাৰে। কিন্তু যি মানুহৰ ডায়েবেটিছ আছে তেওঁলোকে নৰ্মেল মানুহৰ দৰে মৌজোল এনেকৈ ৰেগুলাৰলি নাখাব কাৰণ তেওঁলোকৰ ব্লাড চুগাৰ হয়তো বাঢ়িব পাৰে। যি মানুহে কনষ্টিপেশ্যন বা কোষ্ঠকাঠিন্যত ভুগি আছে, যি মানুহে পাইলছ বা কেঁচুমূৰীয়াত ভুগি আছে তেওঁলোকে ৰাতি শোৱাৰ সময়ত 9 নম্বৰ খাদ্যবিধ খাব পাৰে যাৰ নাম হৈছে ত্ৰিফলা আৰু যিটো হৈছে এটা আয়ুৰ্বেদিক ঔষধ। আৰু ত্ৰিফলা বিভিন্ন ৰোগৰ চিকিৎসাত ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। বিশেষকৈ পাইলছ বা কনষ্টিপেশ্যনৰ সমস্যাত ভোগা ব্যক্তিসকলৰ কাৰণে ত্ৰিফলা হৈছে এটা মহৌষধ। যি মানুহে এইকেইটা সমস্যাত ভুগি আছে তেওঁলোকে ৰাতি শোৱাৰ সময়ত এচামুচ বা 2 চামুচ ত্ৰিফলা এগিলাচ গৰম পানীৰ লগত মিহলাই ৰাতি শোৱাৰ সময়ত নিয়মীয়াকৈ খালে যথেষ্ট উপকৃত হ'ব। গতিকে এই দিহাটো কৰি চাওক, আপোনালোকে নিশ্চয় সুফল পাব। ৰাতি শোৱাৰ সময়ত খাব পৰা 10 নম্বৰ খাদ্যবিধ হৈছে টাৰ্মাৰিক মিল্ক বা গল্ডেন মিল্ক। যি মানুহক গাখীৰে চুট কৰে তেওঁলোকে আধা চামুচ বা 1 চামুচ হালধিৰ গুড়ি এগিলাচ বা একাপ কুহুমীয়া গাখীৰৰ লগত মিহলাই 2টা বা 3টা জালুকৰ গুড়ি দি ৰাতি শোৱাৰ সময়ত নিয়মীয়াকৈ খালে ইমিউনিটি ষ্ট্ৰং হয়, এলাৰ্জিৰ সমস্যা সহজতে নহয় আৰু গাঁঠিৰ বিষ বা আৰ্থ্ৰাইটিছৰ দৰে ক্ৰনিক ইনফ্লেমেটৰী ডিজিজবিলাকৰ পৰা বাচি থাকিব পৰা যায় কাৰণ ইয়াত থকা কাৰ্কুমিন নামৰ যৌগটোৱে বিভিন্ন ৰোগৰ প্ৰতিষেধক হিচাপে কাম কৰে। ৰাতি শোৱাৰ সময়ত হালধি দিয়া গাখীৰ খালে টোপনি ভাল হয়, লিভাৰ ভালে থাকে আৰু বহুত বেমাৰৰ প্ৰতিষেধক হিচাপে কাম কৰে। গতিকে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে এই 10বিধ খাদ্য যিসকল ব্যক্তিয়ে খায় তেওঁলোক নানা ধৰণৰ ৰোগৰ পৰা বাচি থাকিব পাৰে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে শ্বেয়াৰ কৰিব যাতে অসমৰ ৰাইজ উপকৃত হয় আৰু নতুন ভিউৱাৰসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যাতে আগলৈ এনেকুৱা ভিডিঅ' চাব পাৰে। ষ্টে হেল্ডি, ষ্টে হেপ্পী।